যিজন ভাগ্যত থাকে তেওঁ হৃদয়ত স্থান নাপায়, আৰু যিজন হৃদয়ত থাকে তেওঁ খুব কম মানুহৰ ভাগ্যত থাকে। সঠিক যিজনে তোমাক মনৰ পৰা ভাল পাব তেওঁ তোমাৰ অভিমান ভাঙিব, আৰু যিজনে তোমাক মনৰ পৰা ভাল নাপাব তেওঁ তোমাক অৱহেলা কৰি খেদি পঠিয়াব। জীৱনত কষ্ট দিয়াৰ বহু মানুহ পাইছোঁ, কিন্তু কষ্ট বুজি পোৱা মানুহ আজিলৈ নাপালোঁ। মানুহে হাঁহে সকলোৰে সন্মুখত, কিন্তু কান্দে মাথো সেইজনৰ সন্মুখত যাক তেওঁ নিজতকৈ বেছি বিশ্বাস আৰু ভাল পায়। লোকৰ চকুত বেয়া হ'বলৈ তুমি বেয়া কাম কৰিব নালাগে, মাথো উচিত কথা ক'লেই তুমি মানুহৰ চকুত বেয়া হৈ যাবা। যিজন মানুহে মনৰ কষ্ট কতো ক'ব নোৱাৰে সেইজন মানুহৰ সকলোতকৈ বেছি খং উঠে। কথা পাতোতে পাতোতে এটা সময়ত বন্ধুত্ব হয়, আকৌ কথা নাপাতোতে নাপাতোতে এটা সময়ত সেই বন্ধুত্বৰ মাজত দূৰত্ব সৃষ্টি হয়। কাৰোবাক ভাল পাবলৈ বহুত ৰাস্তা আছে, কিন্তু কাৰোবাক পাহৰিবলৈ কোনো ৰাস্তা নাই। স্কুলৰ বেগটো বহু গধুৰ আছিল ঠিকেই, কিন্তু জীৱনটো বহুত পাতল আছিল। মই প্ৰেম নিবিচাৰোঁ, কাৰণ প্ৰেমত বিচ্ছেদ থাকে। মই মাথো ভাল পোৱা বিচাৰোঁ, যাৰ কোনো শেষ অধ্যায় নাই। সম্পৰ্ক যেতিয়া নতুন হয় তেতিয়া মানুহে অজুহাত দেখুৱায় কথা পাতিবলৈ, আৰু যেতিয়া সম্পৰ্ক পুৰণা হয় তেতিয়া অজুহাত দেখুৱাই আঁতৰি যাবলৈ।